জুবিন গাৰ্গ এজন লিজেণ্ড হয় আৰু মই এতিয়া তেওঁৰ জন্ম জাগাত আছো আৰু তেওঁৰ জন্ম জাগাৰ পৰা মই এতিয়া ফাংচন কৰি আছো। এতিয়াও যদি কোনোবাই জুবিন গাৰ্গৰ বিষয়ে গম পোৱা নাছিলে তেখেতসকলেও গম পাইছিলে যে কোন হয় জুবিন গাৰ্গ। 8 ডিচেম্বৰ 2025 অসমৰ হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে এজন ইণ্টাৰনেশ্যনেল ছিংগাৰ আহিছিলে যাৰ নাম হ'ল পোষ্ট মেলন। আমেৰিকাৰ ছিংগাৰ হয়, বহুত পপুলাৰ, বহুত ফেমাছ আৰ্টিষ্ট হয়। তেওঁ অসমত আহিলে চলো কনচাৰ্ট ইণ্টাৰনেশ্যনেল লেভেলত তেওঁ কৰি পেলাই গ'লগে ইয়াৰ পৰা। এতিয়া প্ৰশ্নটো হ'ল যে বিভিন্ন ধৰণৰ নিগেটিভ মাইণ্ডছেট লৈ পেলাই ছ'চিয়েল মিডিয়াত টোল পাৰ লগাই পেলাই কিছুমান কমেণ্ট লিখিছে, কিছুমানে পোষ্ট দিছে, কিছুমানে যাৰ য'ত যেনেকে ভাবিছে সেনেকে তেওঁলোকে লিখিছে যে পোষ্ট মেলনে গুৱাহাটীত আহি পেলাই প্ৰগ্ৰেম কৰিলে কাৰ লাভ হ'ল? চৰকাৰৰ লাভ হ'ল, চৰকাৰে পইচা পালে, চৰকাৰে পইচা লৈ পেলাই এতিয়া চৰকাৰৰ পকেট গৰম কৰিব, কিন্তু সাধাৰণ জনতাৰ কি লাভ হ'ল? পোষ্ট মেলনৰ গান কোনে শুনে? পোষ্ট মেলনক কোনে চিনি পায়? হাতত টেটু, মুখত টেটু, দাঁতৰ অৱস্থা নাই। মোৰ কথাটো হ'ল যে পোষ্ট মেলনৰ ভুল কি? তেওঁ এজন ইণ্টাৰনেশ্যনেল ছিংগাৰ হয়। তেওঁ ভাৰতৰ ক'তো প্ৰগ্ৰেম কৰিবলৈ অহা নাই। তেওঁ মুম্বাইতো অহা নাই, গুজৰাটতো অহা নাই, দিল্লীতো অহা নাই, আহমেদাবাদতো অহা নাই, কেলকাতাতো অহা নাই। তেওঁ চিলেক্ট কৰিছে অসমৰ গুৱাহাটী চহৰ, য'ত তেওঁ চলো ইণ্টাৰনেশ্যনেল কনচাৰ্ট কৰিলে। ইভেণ্ট অৰ্গেনাইজাৰ বিলাকেও চিলেক্ট কৰিলে যে গুৱাহাটীত আমি প্ৰথমবাৰৰ কাৰণে কৰিম। অসম চৰকাৰে ভাবিলে যে নাই, আমি ইয়াতে প্ৰগ্ৰেমটো কৰিম, কাৰণ শ্বিলঙত ডাঙৰ ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম হৈ থাকে, অৰুণাচল প্ৰদেশত হৈ থাকে, বেলেগ জাগাত আমাৰ নৰ্থ ইষ্টত হৈ থাকে। এইবাৰ ভাবিলে যে আমি অসমতো কৰিম, আমি অসমত এটা এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম কৰিম য'ৰ থ্ৰুৰে আমি ভাল আৰ্টিষ্টক ইয়াতে আনি পেলাই আমি প্ৰগ্ৰেম কৰাম। আৰু লগতে তাৰ কিছুমান পইণ্ট আছে, মই লাহে আপোনাক ভিডিঅ'টোৰ থ্ৰুৰে আপোনাক কৈ যাম কিয় এনেকুৱা ধৰণৰ শ্ব' অসমত গুৱাহাটীত কৰিবৰ কাৰণে প্লেন কৰিলে। পোষ্ট মেলনক মই মোৰ নিজৰ ফেভৰেট ছিংগাৰ লিষ্টত মই নথওঁ, তথাপিও আৰ্টিষ্টক সন্মান আমি দিব জানিব লাগে। আৰু মই এইটো বস্তু ফিল কৰোঁ যে আমি সঁচাকে আমাৰ অসমৰ ৰাইজখিনিয়ে সঁচাকে আমি আৰ্টিষ্টক সন্মান দিব জানোনে, নে খালি আমি নিগেটিভ এনভাইৰনমেণ্টটোৱে খালি ক্ৰিয়েট কৰি থাকি আমি ভাল পাওঁ? কনচাৰ্ট ইকনমি বুলি এটা বস্তু আছে, মই অলপমান পিছত এই বস্তুটোৰ ওপৰত কথাখিনি পাতিম যে কিয় অসম চৰকাৰে এনেকুৱা ধৰণৰ এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম গুৱাহাটী চহৰত কৰিলে, আৰু তাৰ ফলত অকল খালি চৰকাৰৰে লাভ হৈছে নে বোলে আমাৰ সাধাৰণ জনতা, আমাৰ যিখিনি বিজনেছ কৰি থকা ইয়াতে মানুহ আছে তেখেতসকলৰো কিবা লাভ হৈছে? প্ৰথম কথাটো হ'ল যে পোষ্ট মেলনৰ ভুল কি? পোষ্ট মেলনো আহিছে, পোষ্ট মেলনে ইয়াতে গান গাইছে। পোষ্ট মেলনে তেওঁৰ নিজৰ ষ্টেজৰ পৰা তেওঁ গান গাই থকাৰ সময়ত তেওঁ জুবিন গাৰ্গৰ কথা কৈছিলে, আৰু জুবিন গাৰ্গক তেওঁ কৈছিলে যে জুবিন গাৰ্গ এজন লিজেণ্ড হয় আৰু মই এতিয়া তেওঁৰ জন্ম জাগাত আছো আৰু তেওঁৰ জন্ম জাগাৰ পৰা মই এতিয়া ফাংচন কৰি আছো। এজন ইণ্টাৰনেশ্যনেল ছিংগাৰ শ্ব'ৰ কাৰণে যিবিলাক পোষ্ট বনায় ছ'চিয়েল মিডিয়াত তেওঁ আপলোড কৰেতো, তেওঁ সেনেকুৱা ধৰণৰ ভিডিঅ' কেমেৰামেন চব লৈ আহে। তেওঁ নিজৰ পোষ্ট এই বস্তুটো যিখিনি এইবিলাক ক'লে এই শ্ব'টো তেওঁ এতিয়া নিজৰ ছ'চিয়েল মিডিয়াত তেওঁ আপলোড কৰিব। আপুনি নিজে ভাবি চাওক যে পোষ্ট মেলনৰ নিচিনা এজন ইমান ডাঙৰ ছিংগাৰে অসমত আহি পেলাই জুবিন গাৰ্গৰ বিষয়ে তেওঁ নিজৰ লাইভ শ্ব' এটাত ক'লে আৰু গোটেই তাৰে থকা মানুহখিনি শুনিলে। তাৰপিছত এই পোষ্টবিলাক যেতিয়া চাৰিওফালে ছ'চিয়েল মিডিয়াত আপলোড হৈ গ'ল, কিমান মানুহে পৃথিৱীৰ চাৰিওফালে গম পালে যে জুবিন গাৰ্গ কোন আছিলে। এতিয়াও যদি কোনোবাই জুবিন গাৰ্গৰ বিষয়ে গম পোৱা নাছিলে তেখেতসকলেও গম পাইছিলে যে কোন হয় জুবিন গাৰ্গ। পোষ্ট মেলনে কিয় ক'লে তেখেতৰ বিষয়ে আৰু জানিবৰ কাৰণে, জুবিন গাৰ্গৰ বিষয়ে জানিবৰ কাৰণে আৰু মানুহবিলাকে ইচ্ছুক হ'ব। প্ৰত্যেকটো ছিংগাৰৰ নিজৰ কিছুমান ষ্ট্ৰাকচাৰ থাকে। আমাৰ জুবিন গাৰ্গে দুটা কালাৰৰ জোতা পিন্ধিছিলে, কিমান কণ্ট্ৰভাৰ্চি হ'ল। জুবিন গাৰ্গে জোতা পিন্ধিব নাজানে, জুবিন গাৰ্গে অমুক কৰিব নাজানে, জুবিন গাৰ্গে বোলে একো নাজানে, যি পায় তাকে পিন্ধিব, গোটে ততে কিবা কৰিব। আৰ্টিষ্টৰ নিজৰ এটা ষ্টাইল থাকে। পোষ্ট মেলন অহাৰ কাৰণে, পোষ্ট মেলনক চাবৰ কাৰণে পৃথিৱীৰ চাৰিওফালৰ পৰা বহুত বাহিৰা মানুহ, ফৰেনৰ মানুহ, অকল ভাৰতৰ নহয়, ভাৰতৰতো বহুত মানুহ আহিছে, আৰু এদিন আগত নহয়, এসপ্তাহমান আগৰ পৰাই ইয়াতে আহিছে। বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল ব্লগ বনাই ন, আপোনালোকে জানে, ময়ো ব্লগে বনাই আছো। তেনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলৰ ব্লগাৰো আহিছে ইয়াতে। লণ্ডনৰ পৰা আহিছে, আমেৰিকাৰ পৰা আহিছে, বাহিৰৰ দেশৰ পৰা আহিছে। লণ্ডনৰ এজন চিটিজেন যোনে ইয়াতে আহি পেলাই তেওঁ প্ৰগ্ৰেম চাইছে, আৰু তেওঁ কৈছে যে লণ্ডনত এটা কনচাৰ্টৰ টিকেট কাটিবৰ কাৰণে যিমান টকা লাগে সেইখিনি টকাৰে আপুনি এখন কনচাৰ্ট লণ্ডনত চাব নোৱাৰে। তেওঁলোকে গুৱাহাটীত আহি যেতিয়া প্ৰগ্ৰেম চালে, ইমান কম টকাত তেওঁলোকে যেতিয়া চাই লৈ পেলাই তেওঁলোকে নিজে আচৰিত হ'ল যে যিটো প্ৰগ্ৰেম আমি লণ্ডনত চাবৰ কাৰণে ইমান টকা লাগে, আমাৰ গুৱাহাটী অসমত ইমান কম টকাত আমি চাব পাৰিছোঁ। তো কিমান টুৰিষ্ট আহিছে ইয়াতে, কিমান ব্লগাৰ আহিছে ইয়াতে। তেওঁলোকে আহি লৈ পেলাই কি ইয়াতে প্ৰগ্ৰেম চাই পেলাই গুচি যাব নেকি? এসপ্তাহ আগৰ পৰা ইয়াতে তেওঁলোকে আহিছে, সেই টুৰিষ্টবিলাক আহিছে, সেই যোনবিলাকে কনচাৰ্ট চাব তেওঁলোকে ইয়াতে আহিছে। আহি লৈ পেলাই কি কৰিছে? তেওঁলোকে ফ্লাইটত আহিছে, আহি লৈ পেলাই গুৱাহাটীত নামি পিছত ক'ত থাকিব? হোটেলত থাকিব।
পইচা কোনে পালে হোটেলৰ যোনবিলাক মালিক তেওঁলোকে পইচা পালে তেওঁলোকে যে এয়াৰপৰ্টৰ পৰা সেই হোটেললৈকে আহিব সেই হোটেলৰ পৰা কনচাৰ্ট চাবলৈ আহিব কনচাৰ্ট চোৱাৰ পিছত যে আৰু তেওঁলোকে গুৱাহাটীখন যে ঘূৰিব বা অসমৰ বিভিন্ন ধৰণৰ জাগা ঘূৰিব সেই ঘূৰাৰ কাৰণে গাড়ীৰ ড্ৰাইভাৰে পইচা পাব যোনবিলাকে কেব চলাই তেওঁলোকে পইচা পাব হোটেলৰ মানুহখিনিয়ে পইচা পাব যিখন ৰেষ্টুৰেণ্টত যিখন হোষ্টেলত তেওঁলোকে খাব তাত তেওঁলোকে পইচা পাব য'ত টুৰিজিমত যাব যিটো সাপোজ কাজিৰঙাত গ'লে কাজিৰঙাৰ লাভ হ'ব কাজিৰঙাৰো যিখিনি ধৰক টিকেটৰ পইচা হওক বা জীপ সাফাৰী কৰিলে হওক বা যিহতে হওক তাতে তেওঁলোকে পইচা পাব তো প্ৰত্যেকটো বস্তুৰ এটা পজিটিভ মাইণ্ড থাকে এই যে মই কৈ আছিলো যে কনচাৰ্ট ইকনমি এই কনচাৰ্ট ইকনমিটো আপোনালোকে এবাৰ গুগলত ভালকে ষ্টাডি কৰি চাব তেতিয়া আপোনালোকে ভাল হ'ব যে কনচাৰ্ট ইকনমি বস্তুটো হয় কি যেতিয়া কোল্ডপ্লে যেতিয়া আহিছিল আহমেদাবাদতো প্ৰগ্ৰাম কৰিলে মুম্বাইতো প্ৰগ্ৰাম কৰিলে কিমান টকাৰ ৰেভিনিউ জেনেৰেট কৰিছিলে অকল গভৰ্ণমেণ্টে নহয় চাৰিওফালৰ পৰা এখন হোটেলত য'ত 5,000 টকাৰ হোটেলৰ মানে ৰুমৰ ভাড়া হয় সেইটো 50,000 টকালৈকে হৈ গৈছিলে সিট নাই মানুহৰ দিবলৈ ৰুম নাই হোটেলত আমি কওঁ যে আমি ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম আমি নাচাওঁ কিয় নাচাওঁ চবেই চাই 10 জনৰ 5 জনে প্ৰগ্ৰাম নাচায় 10 জনৰ 5 জনে প্ৰগ্ৰাম চায় কিছুমানে ভাল পায় কিছুমানে বেয়া পায় এতিয়া বেয়া পোৱা বস্তুখিনি ইমান বেয়াকে চাৰিওফালৰ পৰা ওলাই যায় যে মানুহে একচুৱেল কি বেচিছত এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰে মানুহে এইবিলাক বস্তু পাহৰি যায় এই কনচাৰ্ট ইকনমি অসমে কৰাৰ প্লেনিং আছে কাৰণ অলৰেডি শ্বিলঙে এইবিলাক বস্তু আগৰ পৰাই কৰি আছে ব্ৰায়ান এডাম শ্বিলঙত আহি গ'ল ৰিচেণ্টলি তাতে চেৰি ব্লছম ফেষ্টিভেলছ হৈ গ'ল কিমান ডাঙৰ ইণ্টাৰনেশ্যনেল ছিংগাৰ্ছ আহে হৰ্ণবিল ফেষ্টিভেল হৈ গৈ আছে এই ৰিচেণ্টলি আপোনাৰ খতম হ'ল হৰ্ণবিল ফেষ্টিভেল প্ৰত্যেক বছৰে নাগালেণ্ডত আপোনাৰ হৰ্ণবিল ফেষ্টিভেল পাতে কিমান বাহিৰা ছিংগাৰ তাতে আহে ফেলকন ফেষ্টিভেল হ'বলৈ গৈ আছে ডিমা হাছাও তাতে আপোনাৰ ইণ্টাৰনেশ্যনেল ছিংগাৰ্ছ আহিব অকল ইণ্টাৰনেশ্যনেল ছিংগাৰ তেওঁ অকলে নাহে আহি পেলাই তেওঁ অকলে পইচা লৈ নাযায় তেওঁৰ লগত তেওঁক চাবলৈ চাৰিওফালৰ পৰা মানুহ আহে প্ৰত্যেক জাগাৰ পৰা মানুহ আহে সেই মানুহবিলাকে আহি পেলাই তেওঁলোকৰ প্ৰগ্ৰেম চায় আৰু সেই প্ৰগ্ৰেমটো চোৱাৰ লগতে হোটেল কেব ড্ৰাইভাৰ খানা ফুড ৰেষ্টুৰেণ্ট চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ চাৰিওফালৰ পৰা টুৰিজিম বস্তুটোত ডেভেলপমেণ্ট বাঢ়ে মানুহে জানে আগতে অসম কি হয় নৰ্থ ইষ্ট কি হয় মানুহে গমেই পোৱা নাছিলে আজিকালি যিহেতুকে এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক আমাৰ ইয়াতে ষ্টেট ৱাইজত মণিপুৰত হওক মেঘালয়ত হওক মিজোৰামত হওক অৰুণাচলত হওক অসমত হওক এতিয়া এইবিলাক বস্তু লাহে লাহে কৰাৰ কাৰণটো কি যে কনচাৰ্ট ইকনমিত ভাৰতে গুৰুত্ব দিয়ে আৰম্ভ কৰিছে কাৰণ এনেকুৱা ধৰণৰ ছিংগাৰ যেতিয়া আমাৰ ইয়াতে আহে ভাৰতত আহে ভাৰতৰ ভিতৰত অসমত এতিয়া মই অসমৰ কথা কৈ আছোঁ গুৱাহাটীত আহিছে অহাৰ কাৰণে ইয়াতে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টটো বহুতখিনি বস্তুত বুষ্ট হ'ব আমি যে টুৰিজিম ডিপাৰ্টমেণ্টৰ আসামৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট কৰি থাকোঁ কিহৰ কাৰণে কৰে যাতে বাহিৰা পৰ্যটকবিলাক আমাৰ অসমত আহক আহি লৈ পেলাই তেওঁলোকে আমাৰ অসমখন চাওক অসমখন চাই অসমৰ বিষয়ে তেওঁলোকে গম পাওক অসমখন কি হয় কিহৰ কাৰণে বিখ্যাত হয় কি আছে ইয়াতে আৰু তাৰে লগতে তেওঁলোক আহাৰ কাৰণে হোটেলত থাকিব ৰেষ্টুৰেণ্টত খাব হোটেলৰ ভাত খাব ফুৰিব জাগাই যাব হোটেল ড্ৰাইভিং টেক্সি যি আছে আৰু মুঠতে চাৰিওফালৰ পৰা তেওঁলোকে অসম আমাৰ চৰকাৰে বা আমাৰ মানুহখিনিয়ে লাভালাভ হ'ব আমিতো সকলোৱে চাকৰি কৰা মানুহ নহয় কিছুমানে হোটেল চলাইছে কিছুমানে ৰেষ্টুৰেণ্ট চলাইছে কিছুমানে আপোনাৰ গাড়ী চলাই আছে কিছুমানে বিভিন্ন ধৰণৰ কাম কৰি আছে তো তেওঁলোকেও লাভৱান হ'ব অকল চৰকাৰে লাভৱান নহয় এইটো বস্তু আপোনালোকে নিগেটিভ মাইণ্ডছেটত কিয় লৈ থাকে বাৰে বস্তুটো আগতে জানিবলৈ অলপমান চেষ্টা কৰক তাৰ পিছত কথাখিনি কওক মই এইটো কথা ক'ব যোৱা নাই যে অকল আমি ইণ্টাৰনেশ্যনেল ছিংগাৰে মাতি থাকিম বা আমি ইণ্টাৰনেশ্যনেল ছিংগাৰ মাতি পেলাই আমি খালি পইচা লৈ থাকিম সেইটো মই ক'বলৈ যোৱা নাই তাৰ লগতে আমি আমাৰ নিজৰ যিখিনি জাতীয় যিখিনি আমাৰ আছে বিহু বা হওক আমাৰ যিখিনি পৰম্পৰা আছে আমি সেইখিনি পৰম্পৰা আমি মেইনটেইন কৰিবই লাগিব কিন্তু আপুনি সকলো সময়তেতো আপুনি বিহু কৰি থাকিব নোৱাৰে 365 দিনত কি আপুনি সদায় বিহু কৰি থাকিব পাৰিব নেকি নোৱাৰে নহয় আপুনি নিজে প্ৰেক্টিকেলি ভাবি চাওকচোন আপুনি কয় নেকি প্ৰত্যেক বাৰতে আপুনি খালি বিহুকে ভাবি থাকিব পাৰিব নেকি নোৱাৰে আপুনি চলিব লাগিব আপোনাৰ লাইফষ্টাইলটো আপুনি চলাই লৈ যাব লাগিব আপোনাৰ নিজৰ জীৱনটো নিৰ্বাহ কৰিব লাগিব আপুনি তাৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আমাক কি লাগে পইচা লগাৰ কাৰণে আমি বিভিন্ন ধৰণৰ বস্তু কৰিব লাগিব সেইবুলি আমি নিজৰ সংস্কৃতি আমি পাহৰি যাব নোৱাৰো পোষ্ট মেলন আহিলে বুলিয়ে যে আমি আমাৰ গোটেই নিজৰ অস্তিত্ব পাহৰি যাম সংস্কৃতি পাহৰি যাম সেইটো নহয় ইয়াতে বহুত মানুহ আহি গৈছে যে পোষ্ট মেলনে বিহু গান গাব লাগে বৰগীত গাব লাগে আপুনি নিজে এটা সাধাৰণ কমন সেন্সৰ কথা বা এটা ইণ্টাৰনেশ্যনেল ছিংগাৰ হয় আপুনি নিজে ক'ব পাৰিব নেকি আপুনি এটা পুৰা বৰগীত গাই দিব পাৰিব আপোনাৰ কনফিডেন্ট আছে আপোনাৰ নাই তো পোষ্ট মেলনৰ আপুনি কিয় এনেকুৱা ধৰণৰ কথা আপুনি আননেচেচাৰিলি কিছুমান নিগেটিভ মানে এনেকুৱা ধৰণৰ কথা আপোনালোকে এনেই উলিয়াই দিয়ে ছ'চিয়েল মিডিয়াত আপোনালোকে বিনা পইচা মানে ফ্ৰী কমতে আপোনাৰ ইণ্টাৰনেট পাল বুলিয়ে যে য'ত যি পায় আপুনি কমেণ্ট কিয় লিখি থাকে সকলোৱে কিয় লিখে মই এইটো বস্তুৱে বুজি নাপাওঁ কিয় লিখিব লাগে আননেচেচাৰি পোষ্ট মেলন আহিছে ছিংগিং কৰিছে যোনে ভাল পায় তেওঁ চাব গৈছে যোনে ভাল নাপায় তেওঁ নাই চোৱা তাৰ কাৰণে ইমান আননেচেচাৰিলি নিগেটিভ মাইণ্ডছেট কিয় কৰি থাকিব লাগে আজি পোষ্ট মেলন আহিলে তেওঁৰ প্ৰগ্ৰেম ভাল হৈছে কালি আৰু বেলেগ আহিব এতিয়া অসম চৰকাৰে কৈ আছে যে এতিয়া অহাবাৰ বোলে চাকিৰাক মাতিব কিবা বেয়া কথা হ'ল নেকি চাকিৰাক মাতাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম এটা হোৱাৰ লগতে
গোটেই পৃথিৱীৰ পৰা মানুহ আহিব কাৰণ চাকিৰাক ভাল পোৱা মানুহ অকল অসমত নহয় গোটেই পৃথিৱীত মানুহে তেওঁক ভাল পায় টুৰিষ্ট আহিব চাকিৰাক ভাল পোৱা মানুহ আহিব তেওঁৰ কনচাৰ্ট চাবলৈ আহিব হোটেল ইকনমি বাঢ়িব হোটেলৰ বিজনেছ বাঢ়িব কেবৰ বিজনেছ বাঢ়িব ফুড বিজনেছ বাঢ়িব আমাৰ অসমৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ বস্তু বাঢ়িব সাধাৰণ জনতা যি সৰু সৰু বস্তু আপোনাৰ ধৰক লৈ পেলাই বিজনেছ কৰি আছে তেওঁলোকৰ বাঢ়িব কাৰণ ৰাইজখিনি আহি পেলাই সেই টুৰিষ্টখিনি আহি পেলাই অকল কনচাৰ্ট নাচায় তেওঁলোকে চাৰিওফালে ঘূৰিব গতিকে বন্ধুসকল শেষত এটাই কথা ক'ম যে নিগেটিভ মাইণ্ডছেটটো এৰক পজিটিভ মাইণ্ডছেটত কথা পাতিবলৈ শিকক আৰ্টিষ্টক ৰেছপেক্ট কৰিবলৈ শিকক অসমখনক বিশ্ব দৰবাৰত প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে নিজৰ ফালৰ পৰা চেষ্টা কৰক বাহিৰা আৰ্টিষ্ট আহিলে আমাৰ অসমখন একো বেয়া নহয় আমাৰ অসমখন উল্টা ডেভেলপহে হ'ব প্ৰাউড ফিল কৰক আপুনি নিজকে যে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আমাৰ অসমতো আজিকালি আৰম্ভ হৈছে আৰু ভৱিষ্যতেও যাতে বহুত ধুনীয়া ধুনীয়া ছিংগাৰ আমাৰ ইয়াতে অসমত আহে আৰু তাৰ কাৰণে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টটো ডেভেলপ হয় তাৰ কাৰণে আপোনালোকে নিজকে গৌৰৱ কৰক যে এনেকুৱা ধৰণৰ ছিংগাৰ আমাৰ ইয়াতে আহিছে উই আৰ ভেৰি প্ৰাউড তো এইখিনিয়ে ক'লো আজিৰ ভিডিঅ'টোত বহুত বেছি লম্বা হৈ গ'ল কোনে কোনে এতিয়ালৈকে ভিডিঅ'টো চাই আছে গম নাপাওঁ কিন্তু যোনে যোনে চাই আছে নিগেটিভ বন্ধুবোৰক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক ভিডিঅ'টো ভাল পালে লাইক কৰক কমেণ্ট কৰক আপোনালোকৰ নিজৰ মতখিনি প্ৰকাশ কৰক আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব থেংক ইউ সো মাচ পুনৰ এটা লগ পাম নতুন ইনফৰমেটিভ ভিডিঅ' বাই বাই